নমস্কাৰ, মই আইমণি ফুকন। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বিলাহীৰ লগত শুকান মাছ বনাব লৈছোঁ। তাৰ বাবে কি লাগিবনো আপোনালোকে চাওকচোন। অলপ শুকান মাছ লৈ লৈছোঁ। গৰম পানী দি ভালদৰে ধুই লৈছোঁ। এটা বিলাহী কাটি লৈছোঁ মিহি মিহি কৰি। এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। 3টা কেঁচা জলকীয়া লৈ লৈছোঁ এনেদৰে কাটি। অলপ আদা নহৰু খুন্দি লৈছোঁ। আৰু ইফালে নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অলপ ৰেড চিলি পাউডাৰ লৈ লৈছোঁ। তেনেহ'লে আহকচোন বাৰু এতিয়া মই এই ৰেচিপিটো কেনেদৰে বনাওঁ চাওক। কেৰাহী গৰম হৈ গ'লত ইয়াত মই তেল দি দিছোঁ। আৰু এতিয়া এই তেলখিনি গৰম হৈ গৈছে। ইয়াত মই শুকান মাছকেইজনী ভাজি ল'ম প্ৰথমতে। মাছকেইজনী অলপ মই ভাজি লৈছোঁ ইয়াতে। এতিয়া ইয়াত মই অলপমান হালধি দি দিছোঁ। মোৰ মাছকেইডোখৰ ভজা হৈ গৈছে। এতিয়া এইকেইডোখৰ কাঢ়ি ল'ম। এতিয়া ইয়াতে আকৌ মই মিঠাতেল দি দিছোঁ। এতিয়া তেল গৰম হৈ গৈছে। ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। আৰু ইয়াতে এতিয়া মই নহৰুখিনিও দি দিছোঁ। আদা নহৰুখিনি খুন্দি থোৱা। এতিয়া ইয়াতে মই এই বিলাহীখিনি দি দিছোঁ। ভালদৰে এনেদৰে লৰাই দিব। বিলাহীখিনি সোনকালে গলি যাবৰ বাবে এতিয়া ইয়াত মই নিমখ দি দিছোঁ। আৰু বাকী থকা এই গোটেইখিনি মছলাখিনি একেলগে দি দিছোঁ ইয়াতে। তাৰপাছত এনেদৰে ভালদৰে লৰাই দিব। ইয়াতে এতিয়া মই অকণমান পানী দি দিছোঁ। বেছিকৈ নিদিব পানী। পানীখিনি শুকাই যোৱালৈকে মই এনেদৰে ভাজি থাকিলোঁ। এয়া পানীখিনি শুকাই গৈছে। বিলাহীখিনিও অলপ গলি গৈছে। এনেদৰে অলপ অলপ ভাঙি দিব লাগে। আৰু এতিয়া ইয়াতে মই কাটি ৰখা জলকীয়াকেইডোখৰ দি দিছোঁ। এতিয়া আকৌ ইয়াত পানী একাপ দি দিম। মোৰ কাপটো সৰু, বেছিকৈ দিব নালাগে পানী। এতিয়া গোটেই কাপ দি দিলোঁ। এতিয়া ইয়াতে মই আগত ভাজি ৰখা শুকান মাছখিনি দি দিছোঁ। এতিয়া এইখিনি মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি 3 মিনিটমানৰ বাবে ঢাকি ৰাখিম। তিনি মিনিটমানৰ পাছত এয়া আমাৰ শুকান মাছ আৰু বিলাহীৰে বনোৱা ৰেচিপিটো প্ৰায় হৈয়ে গৈছে। এনেদৰে বনালে খাবলৈ বৰ সোৱাদ লাগে। আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। আগলৈ এনেদৰে আৰু ৰেচিপি দি যাবলৈ মই তেতিয়া উৎসাহ পাম। বিলাহীৰ লগত এনেদৰে শুকান মাছ বনালে খাই বৰ ভাল লাগে। তেনেহ'লে